स्पष्ट कथा मुख्यमंत्री महोदय जी राजनीति आरम्भ करिছে গৰিহণাৰ যোগ্য আজি উচ্ছেদৰ নামত বিহেকে বাছি বাছি উচ্ছেদ কৰা পৰিলক্ষিত হৈছে আমি গৰিহণা দিছো আমাৰ এটা কথা ভাৰতীয় সংবিধানে আমাক থকা খোৱাৰ অধিকাৰ দিছে গতিকে মুখ্যমন্ত্ৰীয়ে সেই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে আজি যিসকল উচিত লোক আছে তেওঁলোক কোনো বাংলাদেশী নহয় স্পষ্ট কথা তেওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক ব্ৰহ্মপুত্ৰ গড়া কইনাৰ তাণ্ডৱৰ ফলত মাটি বেটি হেৰুৱাই আজি এই মানুহখিনি বিগত 50-60 বছৰৰ ওপৰত তেওঁলোকে চৰকাৰী মাটিত আশ্ৰয় লৈ আছিল বিগত চৰকাৰৰ দিনতো কোনো বা বৰ্তমান চৰকাৰৰ কোনো চৰকাৰে এই মানুহখিনিক সাৰ্ভে কৰি তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকৰ মানে ভূমি পট্টা তেওঁলোকক প্ৰদান কৰা নাই আমাৰ স্পষ্ট দাবী এই মানুহখিনিক প্ৰথমতে পুনৰ্সংস্থাপন দিয়ক তেওঁলোকক ভূমিৰ অধিকাৰ দিয়ক এই মানুহখিনিক ভূমি পট্টা প্ৰদান কৰক কাৰণ ইয়াত হিন্দু মুছলমানৰ কোনো কথা নহয় যিসকল প্ৰকৃততে ভাৰতীয় নাগৰিক তেওঁলোকক ভূমি পট্টা দিবই লাগিব কাৰণ এই মানুহখিনি কোনো বাংলাদেশৰ পৰা অহা নাই যদি আহিছে তেতিয়ালে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি মুছাই দাবী উত্থাপন কৰিছো कारण এই মানুহখিনি 60 বছৰ ধৰি ইয়াত বাংলাদেশৰ পৰা আহি থাকিব নোৱাৰে স্পষ্ট কথা গতিকে এই ৰাজনৈতিক অংক একমাত্ৰ আজি जी आपनालोके आरो এটা কৰি আছে যেন বিদেশী খেতাৰ নামত আপোনালোকে প্ৰকৃত ভাৰতীয় নাগৰিক আপোনালোকে হাৰাশাস্তি কৰিছে আমি বিচাৰিছো যদি সময়ত বিদেশী আছে অহম চুক্তি মতে আপোনালোকে বিদেশী খেতক 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা ব্যক্তি অহম তথা ভাৰতত আহিছে তেওঁলোকক খেতি পঠাওক আমি মুছা আপোনালোকক সহযোগ কৰিম কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব এয়া কিন্তু কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় কেনেকুৱা বুলিছে মই জাতীয় সংগঠনক আহ্বান কৰিম আমি সকলো গণতন্ত্ৰ বুলি ক'লে আলোচনাৰ মাধ্যমেৰে সকলো আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান হ'ব লাগে যিসমূহ সংগঠনে বিদেশী নাগৰিকৰ বিৰুদ্ধে আমিও আছো আৰু যিসকলে এই অনশন মানে উচ্ছেদক বিৰোধিতা কৰিছে তেখেতসকলে ইয়ালৈ আহি তেওঁলোকে কিয় এই উচ্ছেদৰ বিৰোধিতা কৰিছে সেই কথাখিনিও শুনি বুজি লওক অৱশ্যে এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে পৰিৱেশ সংৰক্ষণ হ'ব লাগিব গছ বনাঞ্চল ধ্বংস কৰিব নালাগিব যিসকলে বনাঞ্চল ধ্বংস কৰিছে তেওঁলোকৰ ওপৰত শাস্তি হ'ব লাগে কিন্তু যদিহে ভাৰতীয় নাগৰিক হয় তেখেতসকলে সদায় ভূমিহীন হৈ থাকিব নোৱাৰে যিসকলৰ মাটিৰ কাগজ আছে কিন্তু ব্ৰহ্মপুত্ৰই খহাই নিয়াৰ বাবে তেওঁলোকৰ প্ৰকৃত মাটি নাই তেখেতসকলক অন্য জায়গাত সংস্থাপন কৰি অসমৰ কৃষি কৰ্মৰ যোগেদি অসমৰ যাতে বিহাৰ বা পশ্চিম বংগ বা অন্য ৰাজ্যৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিব নালাগে তাৰ ব্যৱস্থা ল'ব লাগে তেতিয়াহে অসম উন্নতি হ'ব